ভিডিওটো আপোনালোকে কমপ্লিটলি চাব। এতিয়া পটাপট আমি এইখিনি লগাই দিওঁ। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ এণ্টাৰটেইনমেণ্ট চেনেল ক্ৰেজি মানৱ ভাই। আজি মই জেউৰা ভেটিবলৈ আহিছোঁ। আজি ৰাতি শুব নোৱাৰিলোঁ, প্ৰায় 12টাৰ পৰা এনেকুৱা গৰু সোমাইছে বাৰীত, এনেকুৱা গৰু সোমাইছে, গোটেই শাক পাচলি খাই খতম কৰি দিছে। গতিকে আজি মই উপায়হীন হৈ জেউৰা ভেটিবলৈ আহিছোঁ। আজি মই আপোনালোকক জেউৰা ভেটাৰ দৃশ্য দেখাম। চ' কাম নকৰিলেই নহয়, কৰিবই লাগিব। গোটেই জীৱনটো এটা কামৰেই এটা কি বুলি ক'ম এটা। চ' সেইকাৰণে আমি জেউৰা ভেটিবলৈ আজি আহিছোঁ। গৰুৰ উৎপাতত নহ'লে থাকিব নোৱাৰি। এনিৱে এয়া দেখিছেনে, এয়া জেউৰা এইখন বেলেগ এখন বাৰী, এইখন আমাৰ বাৰী, এইখন আৰু এই যে দেখিছে জেউৰা, এইখন এই ভাঙি দিছে এনেকৈ, গোটেই এইফালে ভঙা আছে। আৰু এইফালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে চব গোটেই জেউৰাখন পচিলে, ভাঙিলে। তো এতিয়া আমি যিমান পাৰোঁ জেউৰা লগাবলৈ চেষ্টা কৰিম। বৈ থোৱা আছে, ইয়াত মাত্ৰ আনি আমি লগাই দিব লাগে। অকলে আছোঁ আজি, ঘৰত কোনো নাই। তো ফিৰবি আমি কোচিছ কৰিম বনাবলৈ। আৰু প্ৰয়োজন হ'লে এইফালে বাঁহ গছ আছে, আমি বাঁহ কাটিব লগা হ'ব পাৰে। চ' সকলোখিনি দৃশ্য আপোনালোক দেখুৱাই যাম। চ' এনিৱে ভিডিঅ'টো আপোনালোকে কমপ্লিটলি চাব। এতিয়া পটাপট আমি এইখিনি লগাই দিওঁ যিমান পাৰোঁ সোনকালে। তো আপোনালোকে আঁতৰি নাযাব, চাই থাকিব ক্ৰেজি মানৱ ভাই। এইকেইখন জেউৰা দেখিবলৈ পাইছে নাই, এইকেইখন বৈ থৈ দিয়া আছে। চ' জেউৰা গাঁঠি থৈ দিয়া আছে। চ' এইকেইখন নি তাত লগাব লাগে। তো এতিয়া আমি ইয়াক লৈ যাবলৈ ট্ৰাই কৰোঁ। অকলে পাৰোঁ নে নোৱাৰোঁ চাওঁ। I grew up in a place where they told you what to chase, told you how to run the race. Every move was on the page, but I didn't like their way. Had to fight and misbehave, had to find a way to change, had to leave to find my way. Caught up in a daydream, I beat my mind up there almost daily. It's how I pass time, no opinions safely. It's how I understand what I want in this place, see. Cause everybody wanna tell you bad things, what could go wrong, what fame brings. But success is a finicky thing, and if you ain't sure, no, it'll never be. I don't wanna let myself down, myself down. I don't wanna let myself down, myself down. Run away, I don't have to plan it. I can go, change my fate, you won't understand it. All alone, that's okay, people I can't stand them. They don't want me to change, keep me where I'm standing. And I don't wanna be where I am, and I want something more, take a chance. It could be possibly my last dance, my last dance. I don't wanna let myself down, myself down. তো এখন লগালোঁ যেনে তেনে, আৰু এখন এটা জেগাত লগাব আছে। লগাই খুঁটি মাৰি বান্ধিব লাগিব। সেই কামটো মই নকৰোঁ। ইয়াৰ পাছত মই এটা গাহৰি গঁৰালৰ কাৰণে চাফা কৰিম। তাত গাহৰি গঁৰাল এটা বনাম, গাহৰি পোহাৰ আৰম্ভ কৰিব লাগিব। কাৰণ ইট ইজ ইম্পৰ্টেণ্ট, কাৰণ নিবনুৱা হিচাপে আৰু কি কৰিম গাঁৱত। তো চাই থাকিব ক্ৰেজি মানৱ। পুৰা কামটো শেষ হৈ গ'ল। এতিয়া আমি অকণমান চাফা কৰোঁ। যিটো পিক ফাৰ্মলৈ যোৱা যিটো ৰাস্তা হ'ব, সেই ৰাস্তাটো এতিয়া অকণমান চাফা কৰোঁ। চাফা কৰাৰ পাছত আমি অকণমান সেইটো জেগা চাফা কৰিম। তাৰপিছত আজি কি কৰোঁ সকলো দিনটো দেখুৱাই যাম। টাইগাৰ, টাইগাৰ হেল্ল' কৈ দে। টাইগাৰ, ঐ টাইগাৰ চুমা এটা খাই দে। এই যে দেখিছে লুংলুঙীয়া পথ, এই লুংলুঙীয়া পথটোৱেই হ'ব আমাৰ ফাৰ্মলৈ যোৱা ৰাস্তা। আৰু ফাৰ্মটো সেই লাষ্টত বনোৱা হ'ব। কাৰণ এইফালে দেখিছে, এইফালে আমাৰ ঘৰ আছে, এইফালে যিটো চাইডে চাইডে ৰাস্তাটো উলিওৱা হ'ব এনেকৈ চাইডত। কাৰণ ঘৰৰ ওচৰত গাহৰি পোহাটো উচিত নহয়, য'ত মানুহ অহা যোৱা নহয়, দূৰত পোহা উচিত। এইটো জৈৱ সুৰক্ষা বুলি যিটো কয়, চ' বায়ো প্ৰটেকশ্যন সেইটো দিব লাগিব আমি গাহৰিক। আৰু
চেষ্টা কৰি চাওঁ আগতে মই পঢ়িছিলোঁ কিন্তু ছাকচেছ নহ'লেও এবাৰ ফ্ৰী ট্ৰাই কৰি চাওঁ তো অকল এটা কামত ব্যস্ত হৈ থাকিলে ভাল নালাগে জীৱনটো কামেৰে যদি ভৰপূৰ কৰি লওঁ তেতিয়া ভাল লাগে চ' সেইকাৰণে আমি এখন সৰু সুৰা গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিব বিচাৰিছোঁ তো এনিৱে এতিয়া আমি এইখিনি চাফা কৰি লওঁ এইখিনি গোটেইখিনি এনেকৈ চাফা কৰোঁ যিমান পাৰোঁ আপোনালোকক দেখুৱাই যাম প্ৰতিটো মুহূৰ্ত এইবোৰ প্ৰতিশ্ৰুতি আছিল যে সদায় আপোনালোকৰ কাৰণে কিবা নহয় কিবা দেখুৱাম Caught up in a daydream, I beat my mind up there almost daily. It's how I pass time, no opinions safely. It's how I understand what I want in this place, see. Cause everybody wanna tell you bad things, what could go wrong, what fame brings. But success is a finicky thing. So গা পা ধুলোঁ কাম কৰিলোঁ এতিয়া শাৰীৰিক পৰিশ্ৰম নকৰোঁ এতিয়া মানসিক বৌদ্ধিক পৰিশ্ৰম কৰিব লাগিব এতিয়া এটা পাৰ্চনেল ইকনমিৰ কাম আছে তো ফেচবুকক এজনে মোক সুধিছে যে মই এজন সৰু খেতিয়ক তো এই কিতাপখনে মোক কেনেদৰে সহায় কৰিব তো বিশেষকৈ কিতাপখন তেওঁলোকৰ কাৰণে যাৰ কাৰণে এইখন কিতাপ জৰুৰী যিসকল অলৰেডি ছাকচেছফুল ব্যক্তি তেওঁলোকৰ কাৰণেতো এই কিতাপখনৰ কোনো প্ৰয়োজন নাই তো এইখন কিতাপ হৈছে আমাৰ দৰে যিবিলাক সংগ্ৰামী পুৰুষ আছে অৰ্থনৈতিক সংগ্ৰামত যিসকল ব্ৰতী বা যিসকল এটা সুন্দৰ ছাকচেছফুল জীৱন বা লাইফ নিৰ্মাণ কৰিব বিচাৰে কেৰিয়াৰ নিৰ্মাণ কৰিব বিচাৰে অথচ জ্ঞানৰ অভাৱত বা পঢ়িবলৈ সুবিধা নোপোৱাৰ কাৰণে তেওঁলোকে বহু কথা সময়ত নেজানে সেইকাৰণে আমি ব্যক্তিগত অধ্যয়ন আৰু গৱেষণাৰ দ্বাৰা বিশ্বৰ শ্ৰেষ্ঠতম কিতাপসমূহ পঢ়ি আৰু সফলতম ব্যক্তিসকলৰ জীৱনক স্কেন কৰি আমি এই কিতাপখন যুগুতাইছোঁ সকলোৰে সহায়ক হোৱাকৈ ইয়াত যি লিখা আছে সকলো সত্য আধাৰত তথ্য আৰু যুক্তি ওপৰত প্ৰতিষ্ঠিত ই কোনো ধৰণৰ আমাৰ কল্পনাৰ কথা ইয়াত লিখা নাই যি লিখা আছে সেয়াই সত্য আৰু অসত্য কোনো ধৰণৰ কথা আমি ইয়াত লিখা নাই ইউনিভাৰ্চেল ট্ৰুথ বুলি এটা কথা আছে যিবিলাক চিৰসত্য কথা সেইবিলাক ইয়াত আলোচনা কৰা হৈছে যিবিলাক কথা আমি সততে স্কুল কলেজত আলোচনা কৰা নহয় সেই সকলোখিনি কথা আমাৰ পাৰ্চনেল ইকনমিত আলোচনা কৰা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ সহায় হয় সকলো ব্যক্তিৰ কাৰণে এখন জৰুৰী এজন কৃষকৰ কাৰণে এজন সৰু দোকানী পাণ দোকানীৰ কাৰণে এজন সৰু গেলামালৰ দোকানীৰ পৰা আৰম্ভ কৰি এজন টিউশ্যন মাষ্টৰৰ পৰা আৰম্ভ কৰি এজন শিক্ষকৰ পৰা আৰম্ভ কৰি যিকোনো সৰু সুৰা চাকৰিজীৱী এজন ব্যক্তিৰ কাৰণেই এই কিতাপখন অত্যন্ত উপযোগী চ' যি কি নহওক আমি তাত এতিয়া ষ্টুডিঅ'ত যাম ষ্টুডিঅ'ত গৈ সেই কাম কৰিম তো আজিৰ দিনটোত কি কৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ডেইলি ব্লগৰ যোগেদি চ' টাইগাৰ এইটো হৈছে মোৰ টাইগাৰ ইয়াক ভাল লাগে ইয়ে আৰু বিভিন্ন অকলশৰে যেতিয়া থাকোঁ চ' ইয়াৰ লগতে কথা পাতোঁ জীৱ জন্তু হ'লে কি হ'ব ইহঁতেও মনৰ কথা বুজি পায় তো এইটোৱে মোৰ সৰু ষ্টুডিঅ' ইয়াতে কাম কৰোঁ পাৰ্চনেল ইকনমিৰ ভিডিঅ' ইয়াতে এনেকৈ বনাওঁ এইবিলাক মোৰ কিতাপ পত্ৰ মই পঢ়োঁ কিতাপৰ পোক আছিলোঁ এটা সময়ত 11-12 বহুত কিতাপ পঢ়িলোঁ উপন্যাস কম পঢ়িছিলোঁ হোমেন বৰগোহাঞিদেৱৰ ৰচনাবিলাক পঢ়িছিলোঁ বিশ্বৰ বিভিন্ন সাহিত্যবিলাক পঢ়িছিলোঁ ইংলেণ্ডৰ হওক বা আমেৰিকাৰ হওক তেওঁলোকৰ কথাবিলাক জানিবলৈ চেষ্টা কৰিছিলোঁ ফিল'চফিকেল কিতাপবিলাক বেছি পঢ়িছিলোঁ মানুহৰ মনস্তত্বক বুজিবলৈ চেষ্টা কৰিছিলোঁ এনিৱে চ' এইটোৱে মোৰ সৰু ষ্টুডিঅ' আৰু এইটো ইয়াত মই চাউণ্ড ৰেকৰ্ড কৰোঁ দ্য পাৰ্চনেল ইকনমিৰ অডিঅ' চেপ্টাৰৰ কাৰণে আৰু ইয়াত ভিডিঅ'টো ইয়াক ইউজ কৰা হয় তো এনিৱে এতিয়া মই ইয়াতে কিছুমান কাম কৰিম আৰু আজি গোটেই ৰাতিলৈকে ইয়াতে কাম হ'ব তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম আৰু কিন্তু দেখুৱাম এইফালে আমাৰ ক্ৰেজি মানৱ ভাইৰ যিটো CMB ষ্ট'ৰ অতি সোনকালে আমি ষ্টাৰ্ট কৰিম ৱেবছাইট CMB ষ্ট'ৰ যোগেদি ফেচবুক পেজ অলৰেডি আছে CMB ষ্ট'ৰ ইয়াত আমি এইবিলাক টি চাৰ্ট আমি বিক্ৰী কৰিম টি চাৰ্টৰ আমি বেপাৰ কৰিম মানে কৰোঁ আৰু আপোনালোকে হয়তো মানে ফেচবুকত গৈ ইয়াক অৰ্ডাৰ কৰিব পাৰে দোকানলৈ আহিব পাৰে আৰু ল'ব পাৰে একেবাৰে কম দাম হ'লচেল প্ৰাইচ বুলি ক'ম তো আপোনালোকে আহিব পাৰে আৰু এইফালে আজি বজাৰ ইমান ঠিক নহয় আৰু এইটো হৈছে আমাৰ ফ্ৰণ্ট অফিচ বুলি ক'ম ইয়াত আমাৰ কাপোৰ কানি শ্ব' কৰা আছে এইবিলাকতো দেখাই আছোঁ দোকানবিলাক কিমান একেটা দোকানকে আৰু বাৰে বাৰে দেখাই থাকিম এইবিলাক চপল চেণ্ডেল কিন্তু এটা বনাছ টিপ চপল চেণ্ডেল এইবিলাক কাৰোবাৰটো বেয়া নহয় এইটো কথাই ক'লোঁ আৰু তো এনিৱে আজি আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ কাইলৈ পুনৰ এটি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ